मोनसे सोमोनांथाव बाथ्रा लोगोसे जोबोद गिख्रंथावना बाथ्राबो बे बाथ्रायानो जाहैबाय मा 2023 मायथाइनि 15 सेप्तेम्बर जेरावनोखि बाक्सा डिस्ट्रिक्टनि सिङाव थानाय रामपुर गामिनि दिपाली बर' मुंनि सासे बर' आइजोआ गावनि गोरबोआव थानाय गथ'खौ जोनोम होनो थाखाय सुइजारिं खालामनो गोनां जादोंमोन। लोगोसे बिथांजो दिपाली बर'आ सासे फिसा हौवासा गथ'खौबो जोनोम होनो हादोंमोन बा मोननो हादोंमोन। नाथाय बिथांजोआ गथ'खौ सुइजारिं खालामखांनानै जोनोम होखांनायनि उनावहाय बेफोरबायदिनो लासै लासै गोब्राब बेमारजों बिथांजोआ नाख्रेबजानानै दिनैनि समसिमहालागै नाख्रेबजानानै दं। जेरावनोखि बिथांनि गोब्राब बेमारखौ न'खरनि मानसिफोरा डाक्टरनिसिम चेकआप खालामनो थांनायाव बिथांनि उदैनिफ्राय गांसे टावेलखौ बहननो हादों। जेरावनोखि बे बाथ्राया जोबोद सोमोनांथाव बाथ्रा रायजो राजा नोंथांमोन। जेरावनोखि बिथांजो दिपाली बर'नि उदैनिफ्राय गांसे टावेलखौ बहननो हादों। বৰ যিটো উন্নত চিকিৎসা তাৰ বাবদ আমি মেডিকেল কৰ্তৃপক্ষক আমি জনাইছিলোঁ প্ৰথম। তাৰপিছত মেডিকেল কৰ্তৃপক্ষই আমাক যিটো সত্যজিৎ বেনাৰ্জী বুলি আমাৰ বৌক যোনে অপাৰেশ্যন কৰিছিলে এখেতক মাতি দিলে। মাতি দি পেলাই আমাৰ লগত এটা ভাল বিবেচনাত মানে কথা বতৰা হ'ল। আমি বেমাৰটো মানে আমি বচাই আনিব লাগে এইখিনি কথা লৈ পেলাই ডক্টৰক ভালকৈ কোৱাৰ পিছত ডক্টৰে ক'লে যে আমাক এটা ইঞ্চুৰেঞ্চ ক্লেইম কৰি দিব এখেতে 1 কৰোৰৰ। তেতিয়া আমি ক'লোঁ ছাৰ এইটো প্ৰচেছটো বহুত লেংৰি হ'ব ছাৰ। ইমিডিয়েট আমাৰ বৌৱে যিহেতু বেডতে আছে চিৰিয়াছ, সেইকাৰণে আমি মানে ডক্টৰক ৰিকুৱেষ্ট কৰিছিলোঁ ছাৰ এইটো অলপ দেৰি হ'ব, কাৰণ আপোনাক যিখিনি ডকুমেণ্টছ আমি হেল্প লাগে 1 কৰোৰৰ কাৰণে এই ডকুমেণ্টছখিনি আমি যিমান লাগে আপোনাক আমি দি থাকিম। আপুনি এতিয়া প্ৰথম চিকিৎসা ট্ৰিটমেণ্টৰ কাৰণে এতিয়া যিহেতু ট্ৰিটমেণ্ট হৈ আছে তাৰ কাৰণে আপুনি ব্যৱস্থা কৰি দিব লাগে। সেইটো কথা কোৱাত মানে ছাৰে আমাক এটা এমাউণ্ট দাবী কৰি আছিলে। তেতিয়া আমি সঠিক ক'ব পৰা নাছিলোঁ এমাউণ্ট কিমান যাব কি কৰিব। তাৰপিছত আমি কিডনীৰ আমাৰ বৌৰ যিহেতু কিডনীৰো অলপ প্ৰব্লেম হৈ পৰিছে, স্পট পৰিছে কিডনীত, নাভিটোক কাটিব লগা হৈছে। আৰু যিহেতু লেট্ৰিন শৌচৰ কিবা এইটো মানে বাহিৰত ওলাই থ'ব লগা হৈছে আৰু নেক্সট টাইম অপাৰেশ্যনো আছে। সেইকাৰণে এজন জানা মানুহক আমি সুধি পেলাই এইটো মানে এটা কৈছিলোঁ ছাৰ এনেকুৱা 30 লাখ মান খৰচা হ'ব পাৰে বুলি আমাক এজন কিবা জনা মানুহজনে ব্যক্তিয়ে কৈ পঠাইছে। আপুনি এইখিনি এমাউণ্টটো আমাক দি দিয়ক, 1 কৰোৰ পালে আপুনি এইটো কাটি ৰাখিলে হ'ল, 1 কৰোৰটো আপুনি ৰাখি লওক, আমাক এইটো 1 কৰোৰটো নালাগে। তেতিয়া এখেতে মানে নিজে মান্তি হৈ পেলাই আমাক মানে এটা কাগজত মানে লিখি পেলাই নিজে ছিগনেচাৰ কৰি মানে পইচাটো 30 লাখ টকা দিয়াৰ আমাক কিবা কৰিলে এখেতে প্ৰতিশ্ৰুতি দিলে। তাৰপিছত আমি সিদিনাই আৰু যিদিনা গৈছোঁ আমি 30 লাখ টকা দিয়াৰ যেতিয়া চুক্তিবদ্ধ হৈছোঁ আমি সিদিনা চুক্তিপত্ৰ হোৱাৰ পিছত এখেতে মানে 5 লাখ টকা এমাউণ্ট আজিয়ে লৈ যাওক বুলি আমাক পইচাটো নিবৰ কাৰণে আমাক কিবা কৰিলে মানে আনিবৰ কাৰণে ক'লে। তেতিয়া এখেতে ক'লে মইতো এতিয়া পইচা লগত নাই, মই নেমকেয়াৰ হস্পিটেলৰ পৰাহে আপোনালোকক পইচাটো দিব লাগিব। সেই বুলি আমাক মাতি নিলে তাতে নেমকেয়াৰৰ মানি ৰিচিপ্টতে এখেতে আমাক পইচাটো দিলে, 5 লাখ টকা দিলে এডভান্স। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ। তাৰপিছত আমি ছেকেণ্ড টাইম যেতিয়া আমি ডক্টৰৰ তাতে যিটো ছেকেণ্ড এমাউণ্টটো আমাক মানে 5 লাখ টকা আৰু এসপ্তাহৰ পিছত দিয়াৰ কথা আছিলে। সেই বাবদ আমি ফোন কৰিছিলোঁ ডক্টৰ ছাৰক। ফোন কৰোঁতে মানে ডক্টৰ ছাৰে ৰিচিভ কৰা নাই। ৰিচিভ নকৰাকৈ আবেলি হোৱাৰ টাইমত তাৰপিছত থানাৰ পৰা মোৰ তাতে ঢেকীয়াজুলি থানাৰ পৰা ফোন আহিবলৈ ধৰিলে। ফোন আহিব ধৰোঁতে মই মানে ছাৰহঁতক ক'লে মইতো এতিয়া তাৰমানে তেতিয়া আমাৰ বৌৱে বহুত চিৰিয়াছ কণ্ডিশ্যন, আৰু এতিয়া যিমান চিৰিয়াছ কণ্ডিশ্যন তাতকৈ বহুত বেছি নাছিল। তেতিয়া মই ছাৰক ক'লোঁ মই যাব নোৱাৰোঁ, বৰ্তমান আপোনালোকক যিখিনি তথ্য লাগে ইয়াৰ পৰাই দি থাকিম। মোক মাতিছিলে থানাত, নমতা নহয়, এখেতসকলে মাতিছিলে আহিব পাৰিব নেকি। মই তেতিয়া ক'লোঁ মানে মই এতিয়া বৰ্তমান যাব নোৱাৰিম, পেচেণ্টৰ লগত আছে। তেতিয়া ঠিক আছে বুলি এনেকৈ চুপচাপ থাকিলে। তাৰপিছত আমি কি হ'ব কথাটো কি বতৰা বুলি আমি গুচি গ'লোঁ। আমাক মাতা নাই, পিছত আমাক আৰু মাতা নাই, আমি গুচি গ'লোঁ। ডক্টৰৰ তাতে গুচি যোৱাৰ পিছত আমি ফাৰ্ষ্ট টাইম আমি তেজপুৰ থানাতে গ'লোঁ, যিহেতু নেমকেয়াৰত লগ কৰিব লাগিব ডক্টৰ ছাৰক। মানে থানাৰ যিটো কিবা কৰিলে এখেতে জনালে, আমি থানাকে আমি আগতীয়াকৈ জনাই পেলাই আমি OC ছাৰক সুধিব গ'লোঁ। নেমকেয়াৰত যিহেতু লগ ধৰিব লাগে আমি তেজপুৰ থানাতে গ'লোঁ। তেজপুৰ থানাত যেতিয়া আমি OC ছাৰক ক'লোঁ তেতিয়া আমাক OC ছাৰে ডাইৰেক্ট কিবা কৰি দিলে, SP ছাৰৰ তাতে যাবলৈ কাৰণে ক'লে। SP ছাৰে তেতিয়া ক'লে আমাক যোৱাৰ লগে লগে আমাক ক'বলৈ ধৰিলে, আমাৰ দেউতাই সোমাইছিলে। দেউতাই সোমাওঁতে কৈছে বোলে মইতো সোমাব পোৱা নাই, এইদিনা প্ৰথম দিনা এপইণ্টমেণ্ট লাগে কাৰণে। তাৰপিছত দেউতাই
দেউতাক সুধিলে বোলে 5 লাখ টকা নিছে ন আপোনালোকে বুলি তাৰমানে এখেতে গমে পাইছে অলৰেডি তাৰপিছত আমি আৰু ক'লোঁ কি কিবা হ'ল আমাৰ ওপৰতহে কেছ দিব পাইছে বোলে ছাৰ কি হ'ব এতিয়া আমাকতো পেচেণ্টটো কিবা কৰিবহে লাগে আমি ইমান মোকদ্দমাত আমি কেছে খেলিম না বেমাৰীয়ে বাচাম তেনেকুৱা ক্ষেত্ৰত মানে এছ পিক আমি অৱগত কৰিছিলোঁ ছাৰ অৱগত কৰাতে এছ পি ছাৰে ক'লে আপোনালোকেও ক্ৰছ কেছ দিয়া আমাক কেছ দিবলৈ এছ পি ছাৰে আমাক জনালে আমি তেতিয়া কোৰ্টৰ পৰা লিখি আনি পিছদিনা আমি এছ পি ছাৰৰ তাতে যেতিয়া জমা দিছোঁ তেতিয়া মানে আমি এটাই কথা কৈছিলোঁ ছাৰক এছ পি ছাৰক ছাৰ আমি কেছে খেলিম না আমি বেমাৰীকে বাচাম বেমাৰীৰ লগত কিবা কৰিম ট্ৰিটমেণ্ট কৰিম এইটো মানে এছ পি ছাৰক অৱগত কৰিছিলোঁ আমি তেতিয়া এছ পি ছাৰে ক'লে আপোনালোকক মই কিবা কৰি দিম আপোনালোকৰ ট্ৰিটমেণ্টৰ কিবাটো খৰচাটো লাগিবতো আপোনালোকক মই এইটো ব্যৱস্থাটো কৰি দি আছোঁ এছ পি ছাৰে তেনেকৈ কৈ আপোনালোকক মাতিব আপোনালোকে যাওক মাতিব আমাক মাতা নাই যেতিয়া আমি নিজে গ'লোঁ থানাত ঢেকীয়াজুলি থানাত গ'লোঁ কাগজটো যিহেতু ঢেকীয়াজুলি থানাত পঠাম বুলি কৈছিলে ঢেকীয়াজুলি থানাত আমি নিজে গ'লোঁ তেতিয়া এখেতসকলে ক'লে আপোনালোকৰ কেছটো এতিয়াই ৰেজিষ্টাৰ হ'ব তেতিয়া আমি ক'লোঁ এতিয়া ৰেজিষ্টাৰ কৰি দিয়ক তেতিয়া ৰেজিষ্টাৰ কৰি দিয়ক বুলি ক'লে আই চি ছাৰ এজন 2 ষ্টাৰ থকা ছাৰক আমাক মানে কিবা কেছটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে এটা ফাইলটো বেলেগ এটা ৰুমত মানে লৈ গ'ল আমাৰ যিটো FIR কাগজ লৈ যাই পেলাই মানে আমাক গাৰ্জেনৰ ছিগনেচাৰ লাগিব বুলি মানে কিবা কৰিলে ডিমাণ্ড কৰিলে ইয়াতে গাৰ্জেনৰ ছিগনেচাৰ লাগিব নহ'লে কেছটো ৰেজিষ্টাৰ নহ'ব সেইদিনা আমি আৰু গাৰ্জেনটো দেউতাক মই লৈ যোৱা নাছিলোঁ সেইদিনা ঘূৰি আহি পেলাই আমি ঘৰত আহিলোঁ নেক্সট আমি দেউতাক লৈ গ'লোঁ যিদিনা লৈ গৈছোঁ দেউতাক সিদিনা মানে আৰু এছ পি অফিচত আমাক আৰু মাতি পঠালে অ' চি ছাৰেও এছ পি অফিচতে আছে ইয়াতে হ'ব কথা হ'ব বতৰা হ'ব আপোনালোকে ইয়াতে আহি যাওক আমাক থানাৰ পৰা ঢেকীয়াজুলি থানাৰ পৰা পঠাই দি পেলাই আমি যেতিয়া এছ পি ছাৰক লগ কৰোঁ এছ পি ছাৰে ক'লে আপোনালোকক বেমাৰী ক্ষতিপূৰণটো দীপালী বড়ো তেখেতৰ ঘৰ হ'ল 1 নম্বৰ শান্তিপুৰ ঢেকীয়াজুলিত শোণিতপুৰ ডিষ্ট্ৰিক্ট তেওঁক মানে যেতিয়া প্ৰেগনেণ্ট আছিলে ছেকেণ্ড টাইম এই প্ৰেগনেণ্টত সময়ত মই নিৰলা পলিক্লিনিকত ছেপ্টেম্বৰ 2023 চনৰ 15 তাৰিখে মই নিৰলা পলিক্লিনিকত মই এণ্ট্ৰি কৰিছিলোঁ সেই এণ্ট্ৰি কৰোঁতে চিজাৰিং কৰিলে ডক্টৰ সত্যজিৎ বেনাৰ্জী তেখেতে এই সময়ত ভালে হৈ গ'ল ময়ো ভাবিলোঁ ভালে হৈ গ'ল তাৰপিছত 9 মাহ পিছত পেটৰ বিষ হ'ল পেটৰ বিষ হোৱা সময়ত মই 2000 জুন মাহৰ 25 তাৰিখে মই তেখেতৰ পলিক্লিনিকতে মই লৈ গৈ তাত চেকআপ কৰিলোঁ চেকআপ কৰাওঁতে প্ৰথমবাৰ নিওঁতে এনে বিজি চিজি দিখিনি পঠালে নেক্সট টাইম আৰু লৈ গ'লোঁ মই আল্ট্ৰাচাউণ্ড কৰিলোঁ আল্ট্ৰাচাউণ্ড কৰাওঁতে তেওঁলোকে কি ক'লে টিউমাৰ হৈছে বুলি মোক ক'লে অপাৰেশ্যন কৰিব লাগিব সেইটো কৈ পেলাই মই ভাবিছোঁ মই টিউমাৰ হৈছে বুলি ভাবিছিলোঁ তাৰপিছত মোৰ টকা পইচা ইমান নাই সেইটো কাৰণে মোৰ নিজৰ ঘৰত লৈ আনিলোঁ মচলপুৰত চিভিল হস্পিটেলত লৈ গৈ তাত অপাৰেশ্যনৰ আলোচনা কৰিলোঁ ডক্টৰক লগ কৰি পেলাই অপাৰেশ্যন কৰাওঁতে ওলালে কি টাৱেল ওলালে পেটৰ তলৰ পৰা বহুত ডাঙৰ টাৱেল এখন ওলালে তাৰপিছত মচলপুৰত ডক্টৰে ক'লে আমি ইয়াত নোৱাৰিম এতিয়া গুৱাহাটীত লৈ যাব লাগিব তাৰপিছত গুৱাহাটীত লৈ গৈ গুৱাহাটীতো বহুত মেজৰ অপাৰেশ্যন আৰু নেক্সট টাইম কৰিলে তাতো ICUত থ'ব লগা হ'ল 10 দিন তাৰপিছত তাত অপাৰেশ্যন কৰাওঁতে কিবাটো কাটিব লগা হৈ গৈছে পেটটো কাটি কিনি এতিয়া লেট্ৰিনটো বাহিৰত ওলাই থৈ দিয়া হৈছে বহুত কষ্টত চলি আছে পেচেণ্টে বৰ্তমান আৰু 3 মাহৰ পিছত আৰু নেক্সট টাইম আৰু অপাৰেশ্যন আৰু এটা আছে এইখিনি টাৱেলটো ৰৈ গৈছে এইটো মই পিছতহে গম পালোঁ নেক্সট টাইম অপাৰেশ্যন কৰাওঁতে টিউমাৰ বুলি সন্দেহ কৰি অপাৰেশ্যন কৰাওঁতে এইটো টাৱেলখন ওলালে তাতহে গম পাইছোঁ সেই নিৰলা পলিক্লিনিকত টিউমাৰ হোৱা বুলি কৈছে টিউমাৰ হোৱা বুলি মোক জনাইছে কিন্তু ৰিপৰ্টত এনেকুৱা দি পঠাইছে মানে আপোনালোকক মিছা কথা কৈছে মিছা কথা কোৱা নিচিনাই লাগিছে মানে
পিছত কি হ'ল এতিয়া বেমাৰীটো কেনে কণ্ডিশ্যনত বেমাৰীটো এতিয়া চিৰিয়াছ কণ্ডিশ্যন, এতিয়াও বেডৰ পৰা নিজে উঠিব নোৱাৰে। তোৰ বিষয়ে অনুৰোধ এইটোৱে, মোৰ এতিয়া টকা পইচা ইমান নাই আৰু অপাৰেশ্যন এটা আছে, মেজৰ অপাৰেশ্যন। সেইটোৰ বিষয়ে মানে মোৰ যোনজন ডক্টৰে কিবা আগতে ভুল ট্ৰিটমেণ্ট কৰিছিলে, তেখেতে ক্ষতিপূৰণটো মোক দিব লাগে। ক্ষতিপূৰণ হিচাপে মানে ট্ৰিটমেণ্টটো কৰি দিব লাগে। তাৰপিছত নেক্সট টাইম এনেকুৱা যেন নকৰে, সেইটোৰ কাৰণে ডক্টৰক চৰকাৰে ব্যৱস্থা ল'ব লাগে।